Hello everyone, good morning. এতিয়া 9:30 বাজিলে মই ব্ৰেকফাষ্ট আজি মেগী বনালো মানে ৰিধি টিফিন দিছিলোঁ অলপ থৈ দিলোঁ তাকে আমিও খাম মই অপৰাজিতা পুনৰ পৰা স্বাগতম জনাইছোঁ অপৰাজিতা মেধি অন্য এটি ভিডিঅ'লৈ সকলো ভিডিঅ'টো চাই ভাল পাব শেষলৈকে চাই থাকক দিনটোনো কি কৰোঁ দেখাবলৈ চেষ্টা কৰিম অলপ আপোনালোককো চাই থাকক ভিডিঅ'টো শেষলৈকে ইফালে আমাৰ ৰিধি মেগী খাই আছে কি কৈছা হে গোটেই দেখোন পেলাইছা পেলাই খাইছা হাই কৈ দিয়া হাই বাই তুমি কি খাইছা মেগী বুলি কোৱা কি খাইছা তুমি কি খাইছা চব্জি খাবলৈ বেয়া পাই যে সেইকাৰণে মই অকল মেগী বনাই দিয়া নাই মেগীৰ লগত গাজৰ কেঁচা মটৰ আলু চব মিক্স কৰি দিছোঁ এনেইতো চব্জি নাখায় এতিয়া অন্ততঃ মেগী খাই ভাল পায় মেগীৰ লগতেতো অলপ খাব সেইকাৰণে এনেকৈয়ে বনাই দিওঁ আৰু এটা বস্তু দেখাওঁ আপোনালোকক এইটো মিষ্টাৰে অৰ্ডাৰ দি আনিছিলে এমাহ মানে হ'ল লগামকৈ লগাবই পৰা নাই আচলতে কোম্পানীৰ মানুহ আহি লগাব বুলি কৈছিলে কিন্তু নাহিলে এমাহ মানে হ'ল চাওঁতে তাকে আমাৰ ওচৰৰ মানুহ এজনেও কৰে এইটো আমাৰ ঘৰৰ গোটেই পাইপলাইনৰ কামবিলাক যোনে কৰিছিলে ওচৰৰ ভিন্দু এজনক তেওঁকো মাতি আছে মানে তেওঁ বেলেগ কামত ব্যস্ত থকাৰ কাৰণে আহিব পৰা নাই এতিয়া আজি আহিম বুলি কৈছে কালি আহি চাই গৈছিলে কি হয় নাজানো আৰু ভালেই হয় নে বেয়া হয় এইটো গীৰ্জা ইমান ঠাণ্ডা পৰিছে নতকৈ ঠাণ্ডা পানীয়েতো গা ধুবই নোৱাৰি তাতে টেংকিৰ পানীবিলাক ইমান ঠাণ্ডা হৈ থাকে সেইকাৰণে লগাওঁ বুলি আনিলোঁ কিন্তু এমাহ মানে হৈ গ'ল লগাবই পৰা নাই ঠাণ্ডা যাবৰে হ'ল এতিয়া তাকে আজিনো লগাই নে নলগাই বাৰু তাৰো নাই ঠিক মানুহজন আহিলে দেখাম বাৰু কেনেকৈনো কি কৰে বাকী আৰু এটা পাৰ্চেল আনবক্সিং কৰি দেখাওঁ ৰ'ব এইটো আচলতে মিষ্টাৰে আনা ফুলৰ টাব আছে খোলাই নাই মই অনাৰ পৰা তেনেকেই আছে 3-4 দিনমান হ'ল অহা দেখাই আছোঁ ইয়াতে 10টা টাব আহিছে এটা অকণমান ভাঙাও আছে বাকী যিয়ে নহয় 10টাত 300 টকা লৈছে দামটো বাৰু কমেই হয় মই মিছ'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ বাকী এইটো গীৰ্জাটো মিষ্টাৰে অৰ্ডাৰ কৰিছিলে সেইকাৰণে সেইটোৰ দাম কিমান হ'ব সঠিক মই নাজানো কিবা কৈছিলে 4,500 নে 4,600 এনেকৈ কিবা কৈছিলে ইমানো মনত নাই বাকী ভালেই আহিছে কালি ওচৰৰ ভিন্দুজন আহি চাই গৈছিলে ভিতৰত যিবিলাক বস্তু দিব লাগে পাইপ নট কিবাকিবি সেইবোৰ ঠিকেই দিছে বুলি কৈছে ফিট কৰিলেহে গম পাম ভালে হয়নে বেয়াই হয় বাকী এনেইতো দেখিবলৈ চব বস্তু ভালেই হয় ইউজ কৰিলেহে গম পোৱা যায় সেইটো কেনেকুৱা হয় আচলতে আৰু ইফালে মই দুপৰীয়াৰ সাজ ৰান্ধিবৰ কাৰণে 10:30টো বাজি গ'লেই 11টা বাজিব এতিয়া কাটিবলৈ লৈছোঁ ইফালে আমাৰ ৰিধি লগে ইফালে টানিছে সিফালে টানিছে কি হৈছে আমাৰ কি হৈছে হাই কৈ দিয়া বাই উমা এটা দি দিয়া উমা এটা দি দিয়া দিয়া উমা ক্যাপসিকাম কাটিছোঁ পিঁয়াজ চিলি চিকেন বনাম ভাবিছোঁ চাই থাকক ভিডিঅ'টো
চিলি চিকেন বনাবলৈ গোটেইবিলাক ৰেডি কৰি লৈছোঁ ইফালে চাহ খাওঁ বুলি চাহ একাপো বহাই আছোঁ ইফালে গেছত কেৰাহীটো দি দিছোঁ আৰু এইখিনি লৈছোঁ কেপচিকাম কাটি আচলতে মিষ্টাৰ আনি থোৱা বহুত দিনেই হ'ল একোহতে তেনেকৈ খোৱা নাযায় দিয়া নাযায় সেইকাৰণে থাকিয়ে যায় এইখিনি লৈছোঁ মাংস পিঁয়াজ এনেকৈ এৰুৱাই লৈছোঁ আৰু এইখিনি এনেকৈ পিঁয়াজ কাটি লৈছোঁ মাংস দিবলৈ আৰু ইলাচি দুটা দালচেনি লং তেজপাত দুখিলা জিৰা গুড়া মিট মছলা আৰু লৈছোঁ টমেটো কেঁচা এইটো আৰু ইফালে লৈছোঁ এইটো ভিনেগাৰ আৰু লৈছোঁ আদা নহৰু জালুক আৰু পেষ্ট বনাই লৈছোঁ চাই থাকক ভিডিঅ'টো ইফালে মোৰ চাহো হ'ল চাহকাপ বাকি লওঁ ৰেডিয়ে মানে গোটেই বস্তুবিলাক অ'ত পেলাই থাকিও আহতকৈ চলিয়াই লৈ গৈছে ঝাৰু পেলাই তাই কামত ব্যস্ত য'তে যি বস্তুৱে নথওঁ তাই লৈ যায় এই লৈ পেলাই খেলি থাকিব চাহকাপ অলপ ঠাণ্ডা হয় মানে এইখিনি কৰি লওঁ মাংসখিনি একেবাৰে ল' ফ্লেম কৰি বহাই থৈ আহিছোঁ ইফালে চাহ লৈ আহিছোঁ কুকুৰৰ লগত চাহ খাওঁ বুলি কেৰাহী গৰম হোৱাত ইয়াত দি দিলোঁ মিঠাতেল প্ৰায় গৰম হ'লে এতিয়া পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম পূৰাই 100% ফ্ৰাই নকৰোঁ 50%হে কৰি ল'ম পিঁয়াজখিনি ফ্ৰাই কৰা প্ৰায় হৈ গৈছে এতিয়া তুলি ল'ম গোটেইখিনি ভালকৈ গোটেইখিনি তুলি ল'লোঁ পুনৰ একেখন কেৰাহীতে দি কেপচিকামখিনি তেনেকৈ 50% ভাজি ল'ম অলপমান নিমখ আৰু অলপমান হালধি দি লৈছোঁ ইয়াতে গোটেইখিনি ভালকৈ মিলি 5 মিনিটমানৰ পিছত কেপচিকামখিনি ফ্ৰাই হৈ গৈছে এতিয়াও পিঁয়াজখিনিৰ দৰে এইখিনি ধুনীয়াকৈ তেলৰ পৰা টুকি ল'ম গোটেইখিনি টুকি লৈ পুনৰ একেখন কেৰাহীতে তেজপাত লং ইলাচি দালচেনি আৰু পিঁয়াজখিনি দি ভালকৈ ভাজি ল'ম পিঁয়াজখিনি ৰঙা হোৱালৈকে ভাজি ল'ম প্ৰায় ভাজা হৈছে এতিয়া পেষ্ট বনাই আদা নহৰু আৰু জালুকখিনি দি দিছোঁ গোটেইখিনি ভালকৈ মিলাই লৰাই লৈছোঁ আৰু এতিয়া ইয়াতে দিম 1 চামুচমান মিট মছলা আৰু দিম অলপ জিৰা গুড়া গোটেইখিনি ভালকৈ মিলি যোৱালৈকে লৰাই লওঁ আৰু দিছোঁ সোৱাদ অনুসৰি নিমখ প্ৰয়োজন অনুসৰি হালধি আৰু দিছোঁ অলপমান টমেটো কেচাপ গোটেইখিনি ভালকৈ মিলি যোৱাকৈ লৰাই লওঁ এইখিনি ভাজা হৈ গ'ল এতিয়া ইয়াতে চিকেনখিনি দি দিম গোটেই মাংসখিনিত মছলাখিনি লগালৈকে ভালকৈ মিলাই লৰাই লওঁ এতিয়া এইখিনি ঢাকন লগাই 10 মিনিটমানৰ কাৰণে ৰাখি দিম গেছটো একেবাৰে ল' ফ্লেম কৰি থৈছিলোঁ 10 মিনিটৰ পিছত পুনৰ ঢাকনখন খুলি মাংসখিনি ভালকৈ লৰাই আছোঁ আকৌ 5 মিনিটমানৰ কাৰণে ঢাকন লগাই ৰাখি দিম 5 মিনিটৰ পিছত পুনৰ ঢাকন খুলি ভালকৈ লৰাই দিলোঁ ইফালে মাংস সিজে মানে মই ইফালে এইটো গেছত দাইল বনাই দিছোঁ দাইল বিলাহী সেনেকৈ বনাম আমাৰ ৰেডি গোটেই পানী বটল ঘৰ সাৰা ঝাৰু ঘৰ মোচা ষ্টেণ্ড হটকেছ চব লৈ খেলি আছে আৰু মই ইফালে এনেকৈ বনাই আছোঁ ওচৰতে উতলিলে দাইলখিনি হৈ যাব
চিকেন ৰেডি হৈ যাব। ইফালে দাইলো হৈ গ'ল। ভাত, ইফালে চিলি চিকেন, মাছৰ পিটিকা, উৰা মাছৰ পিটিকা, দাইল। খাই বৈ লওঁ, তাৰপিছত লগ পাই আছোঁ। আমি গায়ত্ৰী আৰু মই খাওঁ। তাই ভাত নিজে নাখায়, সদায় খুৱাই দিব লাগে। স্কুল যাওঁতেও খুৱাই দিব লাগে, স্কুল অহাৰ পিছতো এতিয়াও তাইক খুৱাই দিব লাগে। তাই নিজৰ হাত নাই, ভাত খাব নোৱাৰে, মই খুৱাই দিব লাগে। চাই থাকক, খাবলৈ লগ পাই আছোঁ। চিকেনখিনি খাবলৈ সঁচাকৈ ইমানেই বেছি টেষ্টি হৈছিল নহয়, পূৰা চাফা কৰি খাইছোঁ। আপোনালোকেও খোৱা নাই যদি খাই চাব। মই একেবাৰে সহজ উপায়েৰে বনাইছোঁ। এনেই চিকেনখিনি ফ্ৰাই কৰি লৈও বনাব পাৰে, মই কিন্তু ফ্ৰাই কৰা নাই। জাষ্ট মাংস যেনেকৈ বনাওঁ সেনেকৈ বনাইছোঁ। খালি পিঁয়াজ আৰু চিকেনখিনিহে ফ্ৰাই কৰি লৈছিলোঁ। এবাৰ খাই চাব, সঁচাকৈ বহুত বেছি ভাল হৈছে। মই মোৰ ফালৰ পৰা কোৱা নাই, মিষ্টাৰেও খাই বহুত বেছি ভাল পাইছে। দুবাৰ খালে, এবাৰ খাই গ'ল 12টামান বজাত মই বনাই থাকোঁতে। আকৌ এতিয়া আমি ভাত খাইছোঁ 3টা বাজিল, এতিয়া আহি আকৌ খাই গৈছে, মানে ইমানেই ভাল পাইছে। আৰু খাই বৈ উঠিলোঁ, এতিয়া অলপ ৰেষ্ট ল'লোঁ। তাৰপিছত কি কৰোঁ দেখাই আছোঁ আপোনালোকক। খাই বৈ আজৰি হৈ আহিলোঁ। এতিয়া শুলে গাটো বেয়াহে লাগিব, সেইকাৰণে কাপোৰবিলাক ধুই মেলি দিছিলোঁ, তাকে নিবলৈ আহিছোঁ। ৰাতিপুৱা সোনকালে ধুই পেলাই যদি মেলি দিওঁ তেতিয়াহ'লে শুকায়, কিন্তু যদি দেৰিকৈ মেলি দিওঁ নুশুকায় কাপোৰবিলাক। গোটেই দিনবিলাকো ছুটি ন। এতিয়া 3টা বাজি গৈছেহে, কিন্তু মানে বহুত দেৰি হোৱা নিচিনা লাগিছে। তাকে যিখিনি শুকাইছে কাপোৰ লৈ যাওঁ, আৰু নুশুকাখিনি থাকিব বাৰু। আমাৰ ওপৰৰ পৰা ৰাস্তাটো ধুনীয়াকৈ দেখি। এইফালে আচলতে এইটো ৰাস্তাটো একেবাৰে বানপানীত ভাঙি অৱস্থা নাইকিয়া হৈ গৈছিলে। ৰাস্তাৰ ওপৰেদিয়ে বহুত পানী হৈ গৈছিল। এতিয়া বনাই দিলে আৰু 3 জানুৱাৰীত জোঙাল বলহু দিৱস পাতোতে হিমন্ত বিশ্ব আহিছিল, তাৰ আগে ৰাস্তাবিলাক চব ভালকৈ বনাই দিলে। এতিয়া ভাল হ'ল যেনিবা ৰাস্তাটো, কিন্তু আগতকৈ অলপ সৰু হ'ল। আগতে ডাঙৰ আছিলে, 2খন গাড়ী ধুনীয়াকৈ ক্ৰচিং কৰিব পাৰে, কিন্তু এতিয়া নোৱাৰে, এখন গাড়ীয়ে যায়। ছাইডত মাটি দি বহল কৰি দিছে যদিও পকাটো কিন্তু একেবাৰে কম কৰি দিলে। এতিয়া ছাইডেদি মানুহ যাব পাৰি, কিন্তু হ'লেও হ'ব কি বহুত ধূলি লেতেৰা, আৰু তাৰবিলাকে মাটি লৈ গৈ থাকে, গাড়ী গৈয়ে আছে এনি টাইম, মানে হাইৱেৰ নিচিনা হ'ল। সিফালে আমচৰিলৈ যাব পৰা এই চাপৰমুখ কচুৱা দলংখনো বনালে যে, বেছিভাগ গাড়ী এইফালেদি অহা যোৱা কৰে। চাই থাকক। কাপোৰ লৈ আহিলোঁ আৰু ভাবিছোঁ এতিয়া ফুলৰ গুটি অলপ অনা হৈ আছে। অনলাইনে আনিছিলোঁ, আচলতে চব্জি আৰু ফুল গোটেইবিলাক মিলাই 85 আছিলে, পেকেট আহিছে। তাকে ফুলখিনিতো দিয়াই নাই, গুটিবিলাক আজি বোলো দি দিওঁ, তেতিয়াহে ৰুব পৰা যাব। আৰু টাবকেইটা যে অৰ্ডাৰ দিছিলোঁ, টাবকেইটাতো আহিয়ে গ'ল, সেইকাৰণে ভাবিলোঁ আজি ফুলৰ গুটিখিনি দি দিওঁ। তাকে ওচৰৰ মানুহ এঘৰৰ পৰা ভাইটিক গোবৰ আনিবলৈ গৈছোঁ, তো গোবৰ আৰু মাটি দি পেলাই ফুলৰ গুটিখিনি দি দিওঁ, দেখাই আছোঁ। ফুলৰ টাববিলাক এনেকৈ ফুটা কৰি দিছোঁ, পানীটো ওলাই যাব পৰাকৈ। গজাল জুইত গৰম কৰি ফুটা কৰিছোঁ, সেইটো হৈ গ'ল, ফুটা কৰিছোঁ। অলপ ডাঙৰ বুলি ধৰি পেলাই অৰ্ডাৰ দিছিলোঁ, কিন্তু জোখতকৈ সৰু আছে, যিয়ে নহয় হৈ যাব বাৰু। মাটিখিনি টঙনীয়া কোনোমতে গুড়া কৰিলোঁ। এইখিনি গোবৰ আনিছোঁ শুকানডোখৰ, ইয়াতে একেলগে মিলাই টাবত দি ফুলৰ গুটি লৈ আহিছোঁ। হয়নে নহয় নাজানো আৰু, দি চাওঁ। গোবৰ, মাটি আৰু অলপ বালি দিছোঁ, দি ধুনীয়াকৈ গোটেইখিনি মিলাই লৈ টাবটোতে ভৰাই লৈছোঁ।
সাতটা টাবত এনেকৈ গোবৰ আৰু মাটি ভৰাই ল'লোঁ। এতিয়া গুটিবিলাক ইয়াতে দি দিছোঁ। গোটেইকেইটা টাবতে ফুলৰ গুটি দিয়া হৈ গ'ল। এতিয়া অলপ অলপকৈ পানী ছটিয়াই দিছোঁ। এইখিনিত গুটি দিলোঁ, গোবৰ মাটি সাৰ দি এনেকৈ গুটিবোৰ দি দিছোঁ। অলপ অলপ পানী দি থৈছোঁ। এতিয়া চাহ জেগাত 3 দিনমানৰ কাৰণে থৈ দিম। সন্ধিয়া হ'ল, চাহ খাবলৈ ৰুটি বনাই আছোঁ। ইফালে গাখীৰ গৰম কৰি আছোঁ। ধূপ ধূনা জ্বলাই কৰি উঠিলোঁ। এতিয়া চাহ বনাই আনিছোঁ খাবলৈ। পুৰি আৰু চাহ মোলৈ আনিছোঁ চাহ, ৰিদ্ধি আৰু গায়ত্ৰীলৈ আনিছোঁ গাখীৰ। খাই বৈ লওঁ, সিহঁতেও খাওক, আকৌ পঢ়িব লাগিব। গায়ত্ৰীৰ এক্সামো আহি আছে। ইফালে আমাৰ ৰিদ্ধিয়ে অকণমান খাইছে, থৈছে, আকৌ তাইক লাগে। খোৱা আকৌ, এটা খালে অকণমান, এতিয়া আকৌ বেলেগ এটা লাগিব। একেটাকে নাখায় মানে। এইটো লোৱা, সেইটো লাগিব। অঁ লোৱা। দাঙিছে দেখিছে, বাহিৰত যে জুই ফুৰাই আছিলোঁ, জুই ফুৰাই বেঙেনা, বিলাহী, আলু পুৰিলোঁ। এনে পিটিকা কৰিম। এতিয়া ৰাতিলৈ দাইল বনাইছোঁ আৰু এইখিনি পিটিকা ভাত হৈ যাব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিব, যাতে আহিব লগা নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকিব। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।